মৰ্নিং আজি মানে মই ওলাইছোঁ বগীবিল মানে মোৰ ভণ্টি আৰু মই যাম মানে আমাৰ আজি পিকনিক আছে দেই আৰু এইফালে চাওকচোন পুৰা কেৰাহী চেৰাহী একদম লৈ লৈছোঁ মোৰ পালত মানে পৰিছিল কেৰাহী নিয়া গতিকে কেৰাহী লৈ লৈছোঁ একদম এতিয়া যাওঁ ওলাই ৰেডি হৈ গ'লোঁ কাৰণ আমাৰ লেটেই হৈছে চ' ভিডিঅ'টো চাই থাকক কি কৰিম গোটেই দিনটো আপোনালোকক আজি দেখাম গাইজ একদম মানে বাহঁতৰ ঘৰ পাই গ'লোহি আৰু এইফালে পুৰা বা সেয়া একদম সেয়া পুৰবী আৰু এইফালে আমাৰ প্ৰিয়া বা হাই একদম পুৰা বঢ়িয়া আৰু আমিও পাই গ'লোহি এতিয়া যাম আৰু এইফালে চাওকচোন বাহঁতে পুৰা বস্তু ভৰাই আছে আৰু লগতে ময়ো অকণমান হেল্প কৰি দিলোঁ আৰু মই এতিয়া বাহঁতৰ লগত বস্তুখিনি ভৰাই বাহঁতে আগৰ গাড়ীখনত গৈ থাকিব এইখন গাড়ীতে গৈ থাকিব বাহঁত আৰু মই আৰু ভণ্টি ফুল বাগানলৈকে স্কুটি লৈয়ে যাম আৰু তাতে জান্দা আছে জান্দাৰ লগত মই আৰু ভণ্টি মানে জান্দাৰ গাড়ীতে যাম আৰু বগীবিললৈ হেল্ল' গাইজ এতিয়া মানে আমি আহি পাই গ'লোঁ পুৰা আৰু মই স্কুটি মানে ইয়াতে থৈ দিলোঁ জান্দাহঁতৰ অফিচত চ' এতিয়া আমি যাব ওলাইছোঁ এইফালে পুৰা জান্দা আহি গ'ল জান্দাৰ গাড়ী বেলেগকৈ বাহঁত পুৰা বেলেগকৈ মোক এৰি দিলে ব্লগ বেয়া পাইছোঁ বাই বাই চ' আমি এতিয়া জান্দাহঁতৰ গাড়ীত আহি গ'লোঁ এইফালে জান্দাৰে সেইজন হাই ঠিক আছে গৈ লওঁ আৰু এইফালে এতিয়া আমি গৈ আছোঁ আৰু বগীবিলৰ ওচৰ পাইছোঁগৈ আৰু দেখিছেই নহয় সেইখন ব্ৰিজখন ওলাই আছে এইফালে পুৰা কেশৱদাহঁত একদম আগতীয়াকৈ আহি গ'ল গোটেইবিলাক ভাল লাগিছে আমাৰ যিটো ইউটিউবাৰ মানে ফেমিলি গ্ৰুপ লগ পাইছোঁ গোটেইখিনি এটা ফেমিলি এইফালে আৰু এতিয়া ভালকৈ দেখাইছোঁ দেই জান্দা গছনি গাড়ীতে বহি আছে পৰিবা হয় ন অঁ হেল্ল' ফ্ৰেণ্ডছ যিহেতু আমি একদম আজি মানে পিকনিক বুলি ধুনীয়াকৈ পৰা আহি গৈছিলোঁ আৰু আমাৰ লগত মানে আমি আমাৰ গ্ৰুপৰ আজি সকলোৱে মানে লগলাগি যিহেতু পিকনিকৰ এটা প্লেন কৰি আছিলোঁ চ' আজি সেইটো দিন আৰু এতিয়া মানে আমি চব আহি গ'লোঁ আৰু কেশৱদাহঁত এইফালে আপোনালোকক দেখালোৱে আৰু কি বুলি কয় জান্দাহঁত আছে এইফালে পৰিবাহঁত আছে প্ৰিয়া বা তাৰপাছত আৰু দীপ্তিবাহঁতো আহি আছে চ' আমি চবকে লগ পাম যিহেতু গোটেই দিনটো বহুত বেছিয়ে ভাল লগা হ'ব চ' আপোনালোকক দেখাই যাম আপোনালোকে চাই যাব ভিডিঅ'টো চ' ভিডিঅ'টো চাই থাকক দেই সকলোৱে আৰু এইফালে দেখিছে নহয় এয়া হৈ গ'ল বগীবিল আৰু এইফালেদি ট্ৰেইন যায় ঠিক আছে আৰু এইফালে চাওকচোন আমাৰ গোটেই মানুহখিনি ৰৈ আছে এইফালে ভনীও চাহঁত ৰৈ আছে এইফালে হৈ গ'ল আমাৰ গোটেই ইউটিউবাৰ ফেমিলি চবেই আমি ৰৈ আছোঁ এতিয়া হেল্ল' গাইজ এতিয়া মানে আমি একদম প্লেচত পুৰা পাই গ'লোঁ এইফালে কেশৱদাই একদম পুৰা জুই জ্বলাই আছে আৰু এইফালে আমাৰ পুৰা বিচনা ঠিক কৰি আছে পিন্ধো হেল্ল' বনাওক আপুনি আজি একদম বনাই আৰু এইফালে চাওকচোন মই আৰু প্ৰিয়া বাই ধুমধাম মানে একদম আলু কটাতে আৰু ব্যস্ত দেই যিহেতু খানাটো সোনকালে হ'ব লাগে ঘৰত যিহেতু সকলোৱে চাগে কোনো একো খায়ো অহা নাই মইতো অকলে গৰম পানী খাই আহিছিলোঁ আৰু এইফালে বাক চাওকচোন পৰিবাক কি নাচন আৰু এইফালে চাওক একদম প্ৰিয়া বাই পূৰা আৰু প্ৰিয়া বা ভণ্টি আৰু মানে দীপ্তিবাই পূৰা খাই আছে প্ৰিয়া বাহঁতে কণী গুচোৱাত ব্যস্ত আৰু এই আকৌ চাহৰ প্লেটখন লৈ ঘূৰি ফুৰিছে এইফালে চাওকচোন পৰিবা কি জমনি মানে পৰিবা এজনী পূৰা কমেডিয়ানে আৰু দেই মানে বেয়া নহয় আৰু কমেডিয়ান বুলি ক'লেও বেয়া নহয় কিন্তু ভাল লাগিল সকলোকে লগ পায় আৰু প্ৰিয়া বা যে কি জমনি আৰু এইফালে দীপ্তিবাও পূৰা ভিডিঅ' বনাওঁতেই ব্যস্ত আৰু পুৰবিও অলপ চলপ বনাই আছে আৰু দেই তাৰপাছত আৰু ধুমধাম মানে চাহ তাহ খাই কমলাই খালোঁ আৰু মানে একদম খোৱাৰে কথা আৰু বাকী একো নাই কিন্তু খোৱা আগত মানে খোৱা মেইন তাৰপিছত এইফালে চাওকচোন এইফালে আংকল আছিলে ইয়াতো পুষ্পাৰেখা বা আৰু আমাৰ এই বাকেইজনীক চাওকচোন একদম নাচিব পালে আৰু একোৱেই নালাগে মানে জানেনে হেল্ল' গাইজ চবৰে মানে একদম নাচি নাচি এতিয়া কঁকাল বিষাইছে এইফালে চব বহি আছে সঁচাকৈ দেই সকলোক যে ইমান মানে জমনি হয় ইমান ভাল লাগিল আমি গোটেইকেইজনী কিমান যে জমালোঁ নহয় কালি আৰু ইমান নাচিছোঁ নহয় জানেনে একদম মানে বাহঁতৰ লগত সঁচাকৈ দেই সকলোকে মানে এদিনৰ চিনাকি যেন লগাই নাছিলে আৰু এইফালে চাওকচোন আমাৰ মানে একদম ভাত চাত বনাই পূৰা ৰেডি আৰু এতিয়া আৰু মাছ আৰু মাংসটোহে বনাব আছে যিহেতু জান্দাহঁতে ধুই আছে আৰু এইফালে হৈ গ'ল আমাৰ একদম মানে প্ৰিয়া বা পূৰা ৰান্ধনি একদম বঢ়িয়া বঢ়িয়া এইফালে শ্বৰ্ট ফিল্মৰ এতিয়া পুৰা হেৰি হৈ গৈছে প্ৰেক্টিচ এনেকুৱা কৰিব বুলি মই ভাবা নাছিলোঁ মাজনী কৰিবা ভিলেন 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 হৈ দিয়া সঁচাকৈ দেই সকলো যে ইমান জমনি আৰু চাওকচোন আমিও একদম বহিয়ে পূৰা চালাড বনাইছোঁ এইফালে আমাৰ চিকেনো হৈ গ'ল আৰু মই এইফালে পূৰা মাছৰ মূৰকেইটা বোলো ভাজি লওঁ এইবোৰ দিব নোৱাৰি এইফালে পূৰা খোৱাত ব্যস্ত আৰু এয়া মই পূৰা লৈ লৈছোঁ একদম ধুনীয়াকৈ খাই লওঁ দেই বটল মেলিলোঁ এতিয়া নিজে খাওঁ
এতিয়া মানে খাই বৈ পুৰা হৈ গ'ল আৰু এইফালে চাওকচোন একদম কেঁচতে খাই আছে নুঠে সবকে দিবলৈ মই খাইছো সবেই মোক বেছিকৈ দিলে এতিয়া নুঠো আৰু ইমান মিছা কথা ইমান ধুনীয়া খানা বহুত টেষ্টি আছে খানা তাকে খাই থাকক বহুত ভাল লাগিলে বহুত মজা পালি সকলোৱে ছাপোৰ্ট কৰিব দেই মোৰ ভণ্টি হয় থেংক ইউ হেল্ল' গাইজ মানে খাই বৈ একদম কৈ দিছোঁ আৰু একদম পেণ্টটো লাগিছে এইফালে বা হাই হেল্ল' গাইজ যিহেতু আমি পিকনিক আহিছিলোঁ চ' আমাৰ মানে খাই বৈ এতিয়া পূৰা টিপটপ এতিয়া যাম আৰু ঘৰলৈ অকণমান আৰু নাচি ল'ম তাৰপাছত যাম আৰু আজি চবকে লগ পালোঁ কিমান ভাল লাগিছে একদম ইয়ং ডাইনামিক বহুত ভাল লাগিছে এইফালে এজনী ৰূপৰেখা বা হয় দেই আমি এতিয়া চফা কৰিম খোৱা হৈ গ'ল পিকনিক হৈ গ'ল তাকে নিজে চফা আৰু ইয়াকো এটা কৰোঁ কৈ দিয়ে এয়া মোৰ একদম ভণ্টি হয় আমি এতিয়া খাই মেলি চফা কৰিব লাগিব এইটো আমাৰ ডিউটি আৰু এয়া হৈ গ'ল আমাৰ মিলন দা এইফালে মিলন দা সকলো আজৰি চবফালে দুজনী কেমেৰা আৰু এইফালে আমাৰ চবচে মৰমৰ একদম মানে দীপ্তি বা এতিয়াহে চবকে দেখাইছো দেই এইফালে দীপ্তি বা এইফালে আমাৰ পৰিবা ভালনে অনুৰোধ কৰিছে আমাৰ ভিডিঅ'বোৰ চাই তাকে আৰু এইফালে ভিডিঅ' চাবলৈ পাব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কাবেৰী সকলোৱে ফ'ল' কৰি দিব দেই থেংক ইউ লখিমপুৰৰ তাই ইমান মানে ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিছে চ' ভাল লাগিল চবকে লগ পাই আপোনাকো লগ পাই ভাল লাগিল থেংক ইউ আৰু চ' আমাৰ চিনাকি হোৱা বেছি দিন হোৱা নাই এমাহমান হৈছে চাগে চ' ফাইনেলি আজি লগ পালোঁ আৰু এমাহমানৰ পাছতে চ' ভাল লাগিল আৰু সকলোকে নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ আৰু বাবাকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' থেংক ইউ ফ'ল' কৰি দিব আৰু হৈ গ'ল পূৰবী পুৰা ভিডিঅ' বনাতে ব্যস্ত অথনিৰ পৰা লাগিলে লগ পাই থেংক ইউ তোমাকো তাইৰো ভিডিঅ' চাই থাকিব আপোনালোকে আৰু এইবিলাক এয়াই আৰু অকণমান টাইম আমি অকণমান থাকিম আৰু তাৰপাছত যাম আৰু সঁচাকৈ দেই ইমান যে ভাল লগা দিন এটা পাৰ হৈ গ'ল নহয় মানে ইয়াৰ ক্ৰেডিট একদম দীপ্তিবাই মানে গোটেই পিকনিকটো এৰেঞ্জ কৰিছে আৰু ইমান মানে জমনি নহয় সকলো এইফালে পৰিবাৰ নামটো নল'লে যে একদমেই আধৰুৱা হৈ যাব জানেনে এনেকৈয়ে যদি সকলোৱে মিলিজুলি একদম ধুনীয়াকৈ কামবোৰ কৰি যায় নিশ্চয় এদিন আমি ইউটিউবৰ জগতখনত বহুত বেছি আগবাঢ়ি যাব পাৰিম চ' তাৰে আশাৰে আৰু সকলোলৈ বহুত বেছি মৰম যাচিলোঁ মোৰ ফালৰ পৰা চ' আজিলৈ ইমানেই আৰু ভিডিঅ'টো চ' আগলৈ চাই থাকিব পলাই গৈ